নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। ইয়াতে আমি প্ৰায় 3 লাখ কেণ্ডিডেটৰ ডাটা লৈ কানে আমি এটা এক্সপেক্টেড নৰ্মেলাইজেশ্যন ডিছকাশ্যন কৰিম। আমি যদি 2025 চনত আটাইতকৈ ইজি শ্বিফ্টটো চাওঁ, সেইটো হয় 25 ফেব্ৰুৱাৰীৰ থাৰ্ড শ্বিফ্ট, য'ত আপোনালোকৰ 1ৰ পৰা 2 নম্বৰ মাইনাছ হোৱা সম্ভাৱনা আছে। 11 ফেব্ৰুৱাৰীৰ থাৰ্ড শ্বিফ্টত আপোনালোকৰ প্ৰায় 2ৰ পৰা 4 নম্বৰ প্লাছ হোৱা সম্ভাৱনা আছে। 17 ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট শ্বিফ্টত আপোনালোকৰ প্ৰায় 5 নম্বৰ প্লাছ হ'ব। তাৰপিছত আপোনালোকৰ 6 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 7 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 11 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 7 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 13 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 7 নম্বৰ প্লাছ হ'ব। 19 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত আপোনালোকৰ প্ৰায় 8 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 19 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 8 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 20 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 8 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 19 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 9 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 12 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 9 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 7 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 9 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 5 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 9 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 7 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 9 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 11 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 9 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 17 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 10 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 18 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 10 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 21 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 10 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 18 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 10 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 4 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 10 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 4 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 11 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 5 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 11 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 4 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 12 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 21 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 12 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 12 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত 12 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 18 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 12 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 20 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় 12 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 17 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 13 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 21 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 13 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 6 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 13 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 7 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় 14 নম্বৰ প্লাছ হ'ব। আপোনালোকৰ 20 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় 14 নম্বৰ প্লাছ হ'ব। এতিয়া আমি SSC-GD 2024-25 চনৰ টপ 10 আটাইতকৈ হাৰ্ড শ্বিফ্টবোৰ চাম, য'ত মানে আপোনালোকৰ আটাইতকৈ বেছি নৰ্মেলাইজেশ্যনৰ নাম্বাৰ বাঢ়িব। নম্বৰ 10ত 10 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত, য'ত আপোনালোকৰ 14 নম্বৰ বাঢ়িব। টপ 9ত 13 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত, য'ত আপোনালোকৰ 15 নম্বৰ বাঢ়িব। টপ 8ত 25 ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট শ্বিফ্টত, য'ত আপোনালোকৰ প্ৰায় 16 নম্বৰ বাঢ়িব। টপ 7ত 10 ফেব্ৰুৱাৰীৰ থাৰ্ড শ্বিফ্টত প্ৰায় আপোনালোকৰ 16 নম্বৰ বাঢ়িব। 10 ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় আপোনালোকৰ 16 নম্বৰ বাঢ়িব। 13 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শ্বিফ্টত প্ৰায় আপোনালোকৰ 16 নম্বৰ বাঢ়িব। টপ 4ত 12 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় আপোনালোকৰ 16 নম্বৰ বাঢ়িব। টপ 3ত 5 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্টত প্ৰায় আপোনালোকৰ 17 নম্বৰ বাঢ়িব। টপ 2ত 25 ফেব্ৰুৱাৰী ছেকেণ্ড শ্বিফ্টত প্ৰায় আপোনালোকৰ 17 নম্বৰ বাঢ়িব। SSC-GD 2024-25 চনৰ আটাইতকৈ হাৰ্ড শ্বিফ্ট হয় 6 ফেব্ৰুৱাৰী থাৰ্ড শ্বিফ্ট, য'ত আপোনালোকৰ প্ৰায় 18 নম্বৰ বাঢ়িব। নমস্কাৰ, আপোনালোকক যদি আমাৰ এই ভিডিঅ'টোত থকা ইনফৰমেশ্যনবোৰ ভাল লাগিছে, তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।